নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ এই চেনেলটোলৈ। ইতিমধ্যে আপোনালোকে জানে যে আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট বৰ্ডৰ ফালৰ পৰা যি গ্ৰেড 4 আৰু গ্ৰেড 3 পদৰ বাবে যিসকলে এপ্লাই কৰিছিল, ইতিমধ্যে গ্ৰেড 4ৰ এডমিট কাৰ্ড কিছুমান ডাউনলোড কৰিছে আৰু যোৱা 10 তাৰিখত অৰ্থাৎ যোৱাকালি আকৌ গ্ৰেড 3ৰ এডমিট কাৰ্ড এৰিছে। আৰু সেই এডমিট কাৰ্ড আপোনালোকে ক'ত কেনেকৈ ডাউনলোড কৰিব পাৰিব সবিশেষ চাব পাৰিব মোৰ এই ভিডিঅ'টোৰ জৰিয়তে। গতিকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাওক। আৰু আপোনালোকৰ ওচৰত এটা বিনম্ৰ অনুৰোধ, আপোনালোকে যদি এই চেনেলটোলৈ নতুন আহিছে তেন্তে ছাবস্ক্ৰাইব কৰিব, যাতে সকলোৰে আগত এনেকুৱা ধৰণৰ অনলাইন হেল্পিং ভিডিঅ'বোৰ যাতে পাব পাৰে। এতিয়া বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আপুনি আপোনাৰ মোবাইলত বা কম্পিউটাৰৰ যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি ল'ব আৰু সাৰ্চ বাটনত টাইপ কৰিব আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট। ক্লিক কৰাৰ পিছত এনেকুৱাকৈ এটা এণ্টাৰ পেজ খোল খাব আৰু যিটো প্ৰথম অপশ্যন আপুনি দেখিবলৈ পাইছে আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট এডমিট কাৰ্ড 2022 গ্ৰেড 3 and 4, এই প্ৰথম অপশ্যনটোতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপুনি কিছু সময় ৱেইট কৰিব লাগিব। ৱেইট কৰাৰ পিছত এনেকুৱাকৈ এটা আকৌ এণ্টাৰ পেজ খোল খাব আৰু তললৈ স্ক্ৰল ডাউন কৰি আহিব। আহি ইয়াত চাওক ইম্পৰ্টেণ্ট লিংকছ বুলি যিটো গ্ৰেড 3 লিংক বুলি অপশ্যন আছে, এইটো অপশ্যনত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এনেকুৱাকৈ এটা এণ্টাৰ পেজ খোল খাব আৰু ইয়াতে আপুনি যি গ্ৰেড 3 যেতিয়া এপ্লাই কৰিছিল তেতিয়া নিশ্চয় এপ্লিকেশ্যন নম্বৰ আৰু পাছৱৰ্ড পাইছে আৰু সেই এপ্লিকেশ্যন নম্বৰ আৰু পাছৱৰ্ডটো আপুনি ইয়াতে বহুৱাব লাগিব। বহুৱাই লগইন বাটনত ক্লিক কৰিব লাগিব। এপ্লিকেশ্যন নম্বৰ আৰু পাছৱৰ্ড বহুৱাৰ পিছত আপুনি লগইন বাটনত ক্লিক কৰিব লাগিব। এয়া মই লগইন বাটনত ক্লিক কৰিছোঁ। ক্লিক কৰাৰ পিছত এনেকুৱাকৈ এটা এণ্টাৰ পেজ খোল খাব আৰু ইফালে ৰাইট ছাইডত আপুনি দেখিবলৈ পাইছে ওপৰত এডমিট কাৰ্ড অপশ্যন বুলি, আৰু ইয়াতে আপুনি ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত আকৌ এনেকুৱাকৈ এটা এণ্টাৰ পেজ খোল খাব আৰু এইটো পেজত চাওক আপোনাৰ এডমিট কাৰ্ডটো ডাউনলোড হৈ গৈছে। গতিকে আপুনি আপোনাৰ এডমিট কাৰ্ডটো ছেভ কৰি থ'ব পাৰে, নাইবা আপুনি এডমিট কাৰ্ডটো প্ৰিণ্ট আউট কৰিও ল'ব পাৰে। আৰু এইটো যিহেতুকে পৰীক্ষাত যাওঁতে লৈ যাব লাগিব, গতিকে এইটো খুবেই দৰকাৰী। আপুনি পৰীক্ষা দিবলৈ যাওঁতে এইটো এডমিট কাৰ্ড লৈ যাব লাগিব। আৰু এইটো এডমিট কাৰ্ডত তলত উল্লেখ আছে যে 100 নাম্বাৰ অফ কুৱেশ্যন, 100টা কুৱেশ্যন থাকিব আৰু মাৰ্ক থাকিব 150 মাৰ্কছ। আৰু ইয়াতে 21 নম্বৰ অপশ্যনত আছে দেয়াৰ ইজ ন' নেগেটিভ মাৰ্কিং ফৰ এনি ৰং এনচাৰ, আৰু ইয়াত কোনো ধৰণৰ নেগেটিভ মাৰ্কিং নাই ৰং এনচাৰৰ ওপৰত, অৰ্থাৎ ভুল এনচাৰৰ ওপৰত কোনো ধৰণৰ নেগেটিভ মাৰ্কিং নাই। তো ভিডিঅ'টো এইখিনি আছিল বন্ধু বান্ধৱীসকল। যদি ভাল লাগি থাকে তেন্তে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।